নহয় কি করবো না হ্যাঁ বাকি দিয়ে ও হাতাইছে আপা কোয়া নাই হাতে দিয়ে এ বলি আমি এটা পাইনি ব্যবহার ছিল না কোন ব্যবহার ছিল আমার জীবনে থাকার মতো না এরা এটা দিতে পাইনি আমি আমার সাথে না তো কোন কি গেল না হ্যাঁ এই যে কোন বাচ্চা বলে গেছে হ্যাঁ
গোসাই বিবাহ কৰাইছিল আৰু বিয়া কৰাই নিজৰ ঘৰলৈ লৈ গৈছিল কিন্তু সেই আটাইকেইজনী পত্নীৰ ভিতৰত আটাইতকৈ ৰূপৱতী আছিল ৰোহিণী সুন্দৰী আটাইতকৈ ৰূপৱতী আছিল ৰোহিণী সুন্দৰী আৰু চন্দ্ৰ গোসাঁই আটাইকেইজনী পত্নীৰ ভিতৰত ৰোহিণীক বেছিকৈ মৰম কৰিছে ৰোহিণীক বেছিকৈ পত্নীৰ মৰ্যাদা দিছিল কিন্তু বাকী কেইজনী পত্নীক কোনোদিন পত্নীৰ মৰ্যাদা দিয়া নাছিল আৰু এদিনাখন চন্দ্ৰই ৰোহিণীৰ ওপৰত মুগ্ধ হৈ মৰমেৰে কৈছিল হে ৰাতিয়া ৰোহিণী
কিন্তু বেটা আমার কোনো দিনে মন্দিরের মর্যাদা
অনুসৰণ কৰিব লাগিব গতিকে আমি সকলোৱে মোৰ স্বামী মহাদেৱৰ নিৰ্দেশ অনুসৰণ কৰোঁ তোমালোকৰ স্বামী চন্দ্ৰ দক্ষৰজৰ বিখ্যাত দিছে যে 15 দিনত ক্ষয় হৈ মৃত্যু হৈ যাব আজি মই মহাদেৱে তোমালোকক বৰদান দিলো তোমালোকৰ স্বামী চন্দ্ৰ 15 দিন পিছত মৃত্যু হ'ব সঁচা কিন্তু আকৌ পিছৰ 15 দিনত তোমালোকৰ স্বামী চন্দ্ৰ বাঢ়ি ভৰপূৰ্ণীয় হৈ তোমালোকৰ স্বামী চন্দ্ৰৰ কোনোদিনে মৃত্যু নহয় আৰু শুনা ভগ্নী যিহেতু আটাইকেইজনে পত্নীৰ ভিতৰত চন্দ্ৰ গোসাঁই ৰোহিণীক বেছিকৈ মৰম কৰিছিল সেইকাৰণে চন্দ্ৰ গোসাঁইৰ কাৰণে 15-30 কৰি আৰু এটা দিন মই চন্দ্ৰ গোসাঁইৰ কাৰণে বঢ়াইছিলোঁ আৰু সেইকাৰণে ৰোহিণী নক্ষত্ৰ সদায় আৰু শুনা তোমালোকৰ স্বামী চন্দ্ৰক মই বৰদান দিলোঁ আজিৰ পৰা তোমালোকৰ স্বামী চন্দ্ৰ মোৰ এই জগত অৰ্ধচন্দ্ৰাকৃতি ৰূপে অংকিত হব তোমালোকৰ স্বামী চন্দ্ৰৰ কোনোদিন মৃত্যু নহব এই বুলি মহাযোগী অন্তৰ্ধান